এতিয়াহে ঠিক আছে আলি কাটিব ভাল হ'ব এতিয়াহে হ'ব ভাত হ'লা নাই সোনকালে দে মই পথাৰত যাম দেৰিও যাব নহ'লে স্কুলৰ পৰা আহি পথাৰত যাবি কিন্তু বাপেটো পাল মাৰে মাৰে তই আকৌ পাল নামাৰিবি যা এতিয়া যা যা তই আহিলি ভাতকেইটা খাব ৰখি থাকে দেৰি হ'ল তই কঠীয়া কেতিয়া পাৰিবি অহা সপ্তাহ মানে পাৰো নেকি তই কা মই কালি পাৰিম কি কঠীয়া পাৰিম বুলি ভাবিছ 22 মুঠি সেইটো অলপ আগতীয়াকৈ পাৰিব লাগে দেই সোনকালে পাৰিব লাগে বতৰো ঠিক কৰা নাই দে যাওঁ দে দে যা যা ইমান ৰাতিপুৱা কলেজ যোৱা মই জলৈকে নাযাওঁ তোমাক কিয় লাগে তুমি ইমান খঙত ক'লা যে হয় নেকি খঙত নকৈ মৰমত ক'ব লাগিছিলে ব'লা মইনা ইদাৰ লগত কোনে কথা পাতে ইমান লেবেল মোক পাত্তাই নিদিয়ে ঐটো হাজিৰামে আহিলা ঐ হাজিৰামৰ মাতংৰ অনুসৰি যাব ঐ হাজিৰাম এইফালে আমি জনাই যোৱাই নাই অলপ দেৰিকে যামা স্কুল যাব কি কৰি আছ কিতাপৰ লেভেলহে কিনি আছো কিতাপৰ লেবেল কিনি আছ না কিবা বেয়া বস্তু খাই আছ নাই যা স্কুল যা তুমি আৰু ইয়াতে বহা এইটো লোৱা কোৱা কি কথা ক'ব লগা আছে বিনোদ দা ঘৰত মোৰ বিয়া কথা ওলাইছে অহাকালি মোক চাব ল'ৰা এজন আহিব মানে কথা সেইটোহে তুমিতো জানাই মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো গতিকে তুমি মোক আজিয়ে পলুৱাই নিব লাগিব ইমান ডাঙৰ সিদ্ধান্ত এটা মই হঠাৎ কেনেকৈ লওঁ তাৰোপৰি মোৰ হাতত এতিয়া টকা পইচা একোৱেই নাই টকা পইচাৰ কথা তুমি টেনশ্যন নকৰিবা মই মেনেজ কৰিম নাই তোমাৰ পৰা আকৌ পইচা মই কিয় ল'ম ঠিক আছে নোলোৱা যদিও নাই কিন্তু তুমি মোক আজি নিবই লাগিব আবেলি শুনা পৰলৈ আহিবা মই ৰৈ থাকিম ঠিক আছে হ'ব দিয়া মই এতিয়া যাওঁ বম চিন্তা সাগৰত সাঁতুৰি আছ দেখোন তই ক'ত যা ঐ বিনুদে বোলে নতুন কইনা আনিছে কা আমি বৰলা হৈ থাকোঁগে দিন যাব সোনকালে চোনকালে আছে নেকি চাই হ'ব ৰ পিছে কইনাটো ক'ৰ আনিছে সৰকৈ ঘৰৰ পৰা হেত তেৰি মই সেইটো কোৱা নাই নহয় নহ'লে কি কোন জেগাৰ পৰা আনিছে গ'লে গম পাবি যা হেত তেৰি তহঁতৰ নিচিনা অমংগলীয়া খবৰ কাৰণে মই আজি কইনা চাব নাপাওঁ হা এই খঙৰ মূৰত মই কইনা চালি জুকুনি লাগিব যা এনেকুৱা মানুহ থাকে নেকি জীৱনত মই দেখা নাই দে কাবাৰহে মাথা গৰম কৰি আছে কাম নাই ৰাতিপুৱা এবাৰ ওলাই আহি এসোপা এনে টেনশ্যন
অ' ককাই এই বিনুদেৱী যোৱাকালি ছোৱালী আনিছে সিহঁতৰ ঘৰটো কোনটো বিনুতে কি মোক হাজিৰা ৰাখিছে নেকি যে মই তাৰ ঘৰৰ ঠিকনা দি ফুৰিম যা ইয়াৰ পৰা কি মানুহ ঘৰটো দেখুৱাব কাৰণে কাম কুকুৰকেইটাও উঠি থাকিব জেগা নাপায় আৰু এই বালিখিনিহে পাব মেকুৰীও হাগিলা হ'বলৈ দেই মন্দিৰ যাওক দিয়া ভাইটি অঁ তুমি যাই দে দুইটাকে ধুনীয়াকে বেলিছে দে দিয়া হেৰি আপুনি চাহ খাই লওকহি অঁ ৰ'বা গৈ আছোঁ এই চাহটো খাই আহোঁ ৰ'ব চাহটো খাই আহোঁ ক হেৰি আপুনি চাহ খাই লওকহি চাহ ৰেডি একশ্যন হয় নেকি কি আছিল আহখিনি বেলেগকৈ উঠাম তই ওলাই আহ